এই ভিডিঅ'টোৰ পৰা আপোনালোকে নিজৰ জীৱনত শিকিবলগীয়া বহুতখিনি কথা আছে। ইয়াত আপোনালোকে দেখা পাইছে এটা সিংহ আৰু এটা হৰিণাৰ মাজত যি খেদাখেদি হৈছে। আৰু যেতিয়া হৰিণাটোৱে নিজকে বচাবলৈ এই পানীখিনিত জাপ মাৰি দিলে আৰু পানীখিনিতো ঘঁৰিয়ালবিলাকে হৰিণাটোক এটেক কৰিছিলে। আৰু তেতিয়া হৰিণাটোৱে নিজৰ বিপদ দেখি পেলাই চাৰিওফালৰ পৰা বিপদে আগুৰি থকা দেখি পেলাই হৰিণাটোৱে কি কৰিছে। Pulling up black windows once you go down. You must be crazy if you think that I'ma slow down. Don't wanna hear it talking shit, fuck the drama. Keep it coming, I'ma send you to your mama. Mr. Whip, whip, flip, get the guns out. Dropping bodies in the place till the sun's out. Can't fuck with this, I'm going to try. Just when the bullets fly, I'm the last one to die. If you think that I'ma slow down, don't wanna hear it talking shit, fuck the drama. You keep it coming, I'ma send you to your mama. ইয়াৰ পৰা এটা কথাই বুজিব পাৰিলোঁ যে সন্মুখত যিমানে ডাঙৰ লাগিলে শত্ৰু নাথাকক কিয় আৰু যিমানে ডাঙৰ বিপদ নাহক কিয় সততাৰে যুঁজিলে সেই বিপদকো নেওচিব পাৰোঁ। ধন্যবাদ।